হাই বন্ধুসকল, আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। দিনটো ব্যৱসায়ৰ পৰা আহিলোঁ এয়া হ'ল ৰাতিৰ সাজ। ৰাতিৰ সাজত আছে ৰূপচন্দা মাছৰ তৰকাৰী, লগত পটল, আলু আৰু ভেন্দি নহয়, একচুৱেলি ভাতকেৰেলাৰ ভাজি। আজি 2-3 দিনমান হ'ল হয়তো ভিডিঅ' আপলোড দিবই পৰা নাই, বোলো বহুত কামত ব্যস্ত হয়, বোলো আজি এনেকৈ শ্বৰ্ট ভিডিঅ' এটা বনাওঁ। ব্যৱসায় মানে মোৰ এটা সৰু ব্যৱসায়। মোৰ বুলি ক'লে ভুল হ'ব, একচুৱেলি মোৰ দেউতা আৰু আমাৰ দুইজনৰ মিলাই এটা সৰু ব্যৱসায়। কেতিয়াবা দেখাম আপোনালোকক। কৰি আছোঁ এটা সৰু ব্যৱসায়। ব্যৱসায়টোতে ঘৰখন ভালে কুশলে চলি আছোঁ। কিনো কৰিব, পঢ়া শুনা কৰিলোঁ কিন্তু চাকৰি নাপালোঁ। একচুৱেলি 2-3 বছৰমান প্ৰায় চাকৰিৰ পিছত লাগিছিলোঁ, কিন্তু জীৱনৰ গতিপথ কৰোণাই সলাই দিলে। মানুহজন অলপ শকত হৈ গ'লোঁ, ৰানিং কৰিব নোৱাৰা হ'লোঁ, চাকৰিৰ পিছত এৰি দিলোঁ। সেইটো কাৰণে ব্যৱসায়তে বৰ্তমান লাগি আছোঁ। লাগি থাকোঁ, কি হয় দেখা যাওক। প্ৰায় ৰাতিপুৱা 6টাৰ পৰা 7টামান বাজিৰ ভিতৰতে আমি বেপাৰৰ কাৰণে ওলাই যাব লাগে। ৰাতি সোমাওঁতে কেতিয়াবা 9টা, 10টা, 10:30 বাজি যায়। কিন্তু এটা সৰু ব্যৱসায় কৰিও স্বাৱলম্বী হ'ব পাৰে। চাকৰি বাকৰি নাই বুলি ঘৰত বহি থাকি লাভ নাই। পৰাপক্ষত সৰু সুৰা ব্যৱসায় বা খেতি বাতিত লাগক। বহুত সংখ্যক পঢ়া শুনা নিবনুৱা ঘৰত বহি আছে, হয়তো বাহিৰত কাম কৰিব গৈছে। আপোনাৰ বেংগলোৰত বেলেগ এজনৰ আণ্ডাৰত কাম কৰি আছে। নোহোৱা নহয়, ময়ো গৈছিলোঁ। প্ৰায় 9 মাহমান দিন মই কাম কৰিছিলোঁ, চিকিউৰিটি কৰিছিলোঁ হায়দৰাবাদত। কৰি অনুভৱ কৰিলোঁ যে মোৰ দেউতাৰ লগত কৰা ব্যৱসায়খনে বহুত ভাল। ব্যৱসায়খনত স্বাৱলম্বী যে চিকিউৰিটিত থাকোঁতে 12 ঘণ্টা প্ৰায় ডিউটি কৰিবই লাগিব। যদি কিবা বস্তু হেৰাই আপোনাৰ ভুল বা আপোনাৰ ভুল নোহোৱা স্বত্বেও যদি কিবা এটা বস্তু হেৰাই, আপোনাৰ প্ৰায় 4 পৰা 5 দিনৰ যিটো হাজিৰা হয় সেইটো কাটি দিয়ে। মই 9 মাহমান দিন থাকিলোঁ। থাকি মই আকৌ ঘৰত গুচি আহিলৈ দেউতাৰ লগতে ব্যৱসায় কৰি আছোঁ। ব্যৱসায় স্বাৱলম্বী ভাল। প্ৰথম ব্যৱসায় কৰোঁতে প্ৰায় সময় লাগেই। সেইবুলি হতাশাত ভাগি নপৰি ব্যৱসায় কৰি যোৱাটোৱেই মোৰ মতে ভাল বুলি ভাবোঁ। লাগি থাকক, লাগিলে নিশ্চয় সফল হ'বই।
এনেই বাহিৰত গৈ আপোনাৰ কাৰোবাৰ তলত কাম কৰি দুটা কথা শুনি একো লাভ নাই। মোৰ এটা এক্সপিৰিয়েঞ্চ আপোনালোকক ক'ব যাওঁ। মই এতিয়া চিকিউৰিটি কৰি আছিলোঁ। মই য'ত ডিউটি কৰি আছিলোঁ তাত যেতিয়া মালিক আহে, মালিক যদিকে আপোনাৰ বহি থাকে ৰ'দত প্ৰায় যদিকে 1 ঘণ্টা বহি থাকে, আপুনি 1 ঘণ্টা ৰ'দত খাৰা কৰি ৰাখি দিয়া, ৰৈ থাকিব লাগিব। আমিও মানুহেতো হয়, আমাৰো ৰ'দ লাগে, আমাৰো বতাহ লাগে, ভৰিও বিষ আমাৰো উঠে, কিন্তু আপোনাক পইচা দিছে যেতিয়া আপুনি খাৰা হৈ থাকিব লাগিব। বহুত কিছুমান কথা চিন্তা কৰি ঘৰলৈ গুচি আহিলোঁ। এতিয়া নিজৰ ব্যৱসায়, কোনো কওঁতা নাই মাতোতা নাই। তাতকৈ মোৰ যথেষ্টখিনি উপাৰ্জন এতিয়া বেছি বুলি ক'লেও ভুল নহয়, বহুত বেছিও নহয়, বহুত বেছি বুলি ক'লেও ভুল হ'ব। এতিয়া ভালে খাই আছোঁ, ঘৰখন পাইছোঁ। চববিলাক কামতে কষ্ট থাকেই, কষ্ট থাকিল বুলি এৰি দিলেই নহ'ব। মোৰ মতে বাহিৰত গৈ আপোনালোকে দেখিয়ে আছে বাহিৰত কিমান ল'ৰা কি হৈ আছে, আমাৰ অসমৰ ল'ৰা কিমান অত্যাচাৰ, কোনোবা কেনেবাকৈ মৰিছে, কাৰোবাৰ গিৰিয়েক ক'ৰবাত নাইকিয়া হৈ গৈছে, কাৰোবাৰ বাপেক ক'ৰবাত ঢুকাইছে। যদি অলপ কষ্ট কৰি, কষ্টটো থাকেই, আমিও ব্যৱসায় কৰোঁতে প্ৰায় 6 মাহমান দিন আমাৰো বহুত কষ্ট হৈছিল যে পকেটৰ পইচাকে খাই আমি চলিবলগীয়া আছিল। এতিয়া হয়তো আমাৰ তেনেকুৱা এটা পৰিৱেশ নহয়। আমি ধৰক নিজৰ পইচাই বুলি নহয় ব্যৱসায় কৰিবলৈ, ব্যৱসায়লৈ গ'লে হয়তো ভগৱানৰ কৃপা বুলি ক'ব লাগিব। ব্যৱসায় ভালেই থাকে। ব্যৱসায়খন ফুটপাথৰ ব্যৱসায়, আপোনাক কৈ দিয়াটো ভাল হ'ব, কেতিয়াবা দেখাম বাৰু। ব্যৱসায়খন ফুটপাথৰ ব্যৱসায়, মানে সপ্তাহী বজাৰ য'ত লাগে আমি ত'তেই যাওঁ। সপ্তাহত আমি 2 দিন ঘৰত ৰেষ্ট লওঁ, ঘৰত কিহৰ কাৰণে গৰু গাই আছে। বাকী আমি দুটাই মই প্ৰায় ব্যৱসায়তে যাওঁ। ৰেচপন্স ভাল, ধৰক ৰাইজে চিনি পায় যে এওঁলোকৰ তাত এইটো বস্তু আছে, আহে। সেইকাৰণে সময় লাগিছে। আমাৰ এই ব্যৱসায়খন মোৰ দেউতাই কৰি থকা প্ৰায় 13 বছৰ হৈ গৈছে। মই ক্লাছ 9ৰ পৰাই দেউতাৰ লগত এই ব্যৱসায়খনত জড়িত। ক্লাছ 9ৰ পৰাই মই দেউতাৰ লগত জড়িত, কিন্তু মই হাই ছেকেণ্ডেৰী ক্লিয়াৰ হোৱাৰ পিছৰ পৰাই BA মোৰ কমপ্লিট নহ'ল একচুৱেলি। কিবা কাৰণবশতঃ কৰোণা আহি গৈছিল, এনেকুৱা কিছু কাৰণবশতঃ হয়তো মোৰ BAটো কমপ্লিট নহ'ল। তাৰপিছত মই ধৰক মানুহজন অলপ শকতো হৈ গ'লোঁ, পেটটো অলপ ওলাই গ'ল। ৰানিং কৰিলে টাইম নিমিলা হ'ল, সেইকাৰণে ব্যৱসায়তে লাগিছোঁ। ব্যৱসায়খন কৰিবলৈ বহুতেই চিন্তা কৰিব, বহুত পইচাৰ প্ৰয়োজন। প্ৰথম ব্যৱসায়খন কৰিবলৈ বহুত বেছি পইচাৰ প্ৰয়োজন নহয়। যদিকে সৰুৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে, প্ৰায় আপুনি হাতত যদি 5,000 টকা এটা লৈ লয়, ডেইলি নাই কমেও আপুনি 700-800 টকা ডেইলি আপুনি উপাৰ্জন কৰিব পাৰিব, যদিকে কৰোঁ বুলি ভাবে। খালি অলপ কষ্ট লাগিব, যেনেকৈ বাহিৰত গৈ আপুনি কষ্ট কৰে, ইয়াতো তেনেকৈ কষ্ট লাগিবই। আপুনি কষ্টৰ বাহিৰেও আপোনাৰ কিছু ধৰক ব্যৱসায় লৈ চিন্তাধাৰা থাকিব লাগিব যে মই আজি কোনটো বস্তু ৰাখিলে কেনেকৈ কি হ'ব, সেইটো আপোনাৰ নিজৰ ক্ৰেডিট। ব্যৱসায়খন কৰিব পাৰে। আজিৰ এই ভিডিঅ'টি ইমানটা সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকলৈ চবতকৈ আগতীয়াকৈ আহে।